Hello guys, welcome to our YouTube channel. আজি এটি বিশেষ কাৰণত দাদা আৰু মই এটি ভিডিঅ' বনালোঁ। যদি আমাৰ ডেন্সৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিব কেনেকুৱা পায় আপোনালোকে আৰু ডেন্সৰ লগতে আমি এতিয়াৰ পৰা ভ্লগ দিব চেষ্টা কৰিম আৰু আপোনালোকে কমেণ্ট বক্সত জনাই দিব আৰু মাজে মাজে কভাৰ ভিডিঅ' দিম আৰু মাজে মাজে ভ্লগো দিম আমাৰ দুয়োটাই দিম আপোনালোকে চাব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মেইন কথাটো হ'ল যে আমাৰ যেহেতু মনিটাইজেশ্যন অন হৈছে সো ইউটিউবৰ এটা ৰুল আছে কপিৰাইট ক্লেম আহে গানবিলাকত আজিকালি প্ৰায়বিলাক গানতে কপিৰাইট ক্লেম আহে মনিটাইজেশ্যন অন হোৱাৰ পিছত আমাৰ এটা ৰেভিনিউ হয় সেই ৰেভিনিউটো যিজনে কপিৰাইট দিয়ে তাৰ তাত গুচি যায় সো তাৰ কাৰণে আমি মাজে মাজে ভ্লগো দিম বুলি ভাবিছোঁ কাৰণ আমাৰ কভাৰ ভিডিঅ'টোৰ খৰচৰ কাৰণে যিখিনি ৰেভিনিউ হয় সেই ৰেভিনিউখিনি যাতে আমি পাওঁ সো তাৰ কাৰণে ভ্লগো দিম কভাৰ ভিডিঅ'ও দিম তো আমি চেনেলটোৰ নামটো যিহেতু FPJ ডান্স ক্ৰু বুলি আছে এইটো ডান্সৰ চেনেল হয় ডান্সৰ যিহেতু চেনেল হয় এইটো ভ্লগ দিয়াটো অলপ বেয়া কথা সেইকাৰণে আমি ভাবিছোঁ চেনেলটোৰ নামটো চেঞ্জ কৰিম লগতে ডান্সো থাকিব মাজে মাজে ডান্সৰ ভিডিঅ'বিলাকো দিম আৰু ভ্লগো দিম বেছি ভ্লগ আহিব এতিয়াৰ পৰা চাগে সো তাৰ কাৰণে ডান্সৰ চেনেলটোৰ নামটো আমি চেঞ্জ কৰিম বুলি ভাবিছোঁ কি নাম দিম এইটো আপোনালোকে কমেণ্ট বক্সত জনাব যদি ভাল নাম আছে আপোনালোকে দি দিব আমি যাৰে নামটো ভাল হয় তাৰ নামটোৱে আমি চেনেলটোৰ নামটো ৰাখি দিম সো এইটো কাৰণতে আমি এইটো আজি ভিডিঅ'টো বনালোঁ যদি আমাৰ এই ভিডিঅ'টো নতুনকৈ কোনোবা চাই আছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব সৰু ভিডিঅ' হয় কথাখিনি জনাই দিলোঁ যিহেতু আমাৰ ফেমিলি মেম্বাৰ বৰ্তমান ইউটিউব চেনেলৰ 2600 কিবা 2600 কিবা হৈছে সো তাৰ কাৰণে কোৱাটো মই জৰুৰী বুলি ভাবিলোঁ আমি এতিয়াৰ পৰা সপ্তাহত দুটাকৈ হ'লেও ভিডিঅ' দিবলৈ চেষ্টা কৰিম ডান্স বা ভ্লগ আৰু লগালগ এডজাষ্টমেণ্ট নহওঁ আমি কাৰণ আগতে আমি তেনেকৈ দুটা ভিডিঅ' দি পোৱা নাছিলোঁ আৰু নতুনকৈ আমি ভ্লগটো আমি নতুনকৈ ষ্টাৰ্ট কৰিছোঁ সো তাৰ কাৰণে অলপ টাইম লাগিব কিন্তু আমি চেষ্টা কৰিম আগলৈও নতুন নতুন ভিডিঅ' দিব আৰু সপ্তাহত দুটাকৈ ভিডিঅ' দিব আৰু আমাৰ যিখিনি লোকেল ঠাই আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া আপোনালোকে আমাক যিমান মৰম কৰিছে আশীৰ্বাদ কৰিছে আমাৰ ছাপোৰ্ট কৰিছে পিছলৈ তেনেকৈ কৰি থাকিব আৰু এতিয়া যিমানখিনি মানুহে আমাক ছাপোৰ্ট কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ সো যোনে নতুনকৈ চাই আছে আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় অসম বাই বাই